হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই ধৰিত্ৰী ব্লগছত আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি বহুত গৰম হওক তেজপুৰত, বতৰটো অকণমান ডাৱৰীয়া হ'ব ধৰিছে, কাৰণ আজি জন্মাষ্টমী। আমাৰ মৰমৰ আজি জন্ম হৈছিলে, সেইকাৰণে মই শ্ৰীকৃষ্ণক সৰুৰ পৰা বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ। আজি মোৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে'। চ' মই আজি মোৰ শ্ৰীকৃষ্ণ মানে চবৰে, মোৰ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰে মানে গোটেই পৃথিৱীৰে মানুহৰ বাবে আমাৰ নন্দলালা মানে আমাৰ কি বুলি কয় শ্ৰীকৃষ্ণ, সেইটো জন্মদিন। সেইটো কাৰণে মই আজি তাত কাপোৰ বনাব ধৰিছোঁ, নিজৰ কাৰণে চুইজাৰ এযোৰ বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে মই আজি কৰিম ভাবিছোঁ টাই এণ্ড ডাই কালাৰেৰে আজি মই কাপোৰযোৰ বনাম বুলি ভাবিছোঁ। চব ৰেডি চেডি কৰা হৈছে, বৰষুণ আহিবই যেনে লাগিছে, জন্ম হ'বই আৰু শ্ৰীকৃষ্ণ। এয়া দেখিছেনে, এই চব ৰেডি চেডি কৰি লৈছোঁ। এয়া পিন চিন মাৰি কিনে তাৰ আগতে ভাবিছোঁ গামোচা এখনত মই ফাৰ্ষ্ট টাই কৰি লওঁ, নে কি কোৱা? আগতে প্ৰথম টাই কৰা, তাৰপিছত হ'লে মোৰ পেন এটা বনাই। এইটো কেনেকুৱা পেন হ'ব ক'বচোন, ছাবস্ক্ৰাইব ভিউজ পেন কেনেকুৱা এতিয়া মানে হেৰিকে ফুলটো অদ্ভুত লাগিব। মোৰ ছাবস্ক্ৰাইবাৰবিলাকো গম পাই যাব তুমি যে মোৰ দাদা হয় বুলি। কি হ'ব দিয়ক কৰি মেকআপ চেকআপ দেখিছেনে, দুটামান ভিডিঅ' বনাইছিলোঁ মানে, সেইবাবে ৰিলছকেইটা এসময়ত দি দিম মই ভিডিঅ'কেইটা। আৰু আগপিনৰ লাইটটো দি দিওঁ, যিহেতুকে আজি জন্মাষ্টমী। সকলোকে পবিত্ৰ জন্মাষ্টমী শুভকামনা জনালোঁ। আমাৰ চাৰ্লিক চাব নাই, দেখাইছোঁ ৰখক। চাৰ্লিক চব ফুট চুট লৈ একে জন্মাষ্টমী ন বেটা, হেল্ল', ফুট চুট লৈ একেবাৰে। চাৰ্লি এনেকুৱা পূজা পাঠ বহুত ভাল পায়, মানে সি ফুট ল'বলৈ আগত আহে। আৰু এতিয়া মইতো পাতিব নোৱাৰিমেই জন্মাষ্টমী, যিহেতুকে মোৰ দেউতাৰ 1 year হোৱা নাই। সেই গতিকে মানে ধূপ এডাল লগাই দিছোঁ আৰু দূৰৰ পৰা মানে, তো বাকীখিনি দাদাই কৰি দিলে। দেখাই আছোঁ ৰখক, মোৰ মৰমৰ কৃষ্ণ ভগৱানজন। এয়া দেখিছেনে, সৰুকৈ থাপনা এখন পাতি দিছে, ফুল চুল সজাই। আৰু এই মিঠাইটো মই কালি বনাইছিলোঁ, এতিয়া মই আপোনালোকক দেখাম মিঠাইটো। ইণ্টাৰনেটৰ পৰা চাই বনাইছিলোঁ। এয়া মোৰ ভগৱানজন, কৃষ্ণ বাবাই সকলোৰে সপোনবিলাক পূৰণ কৰক, তাৰে মই কামনা কৰিছোঁ ভগৱানক ওচৰত। আৰু আজি যে মই আপোনালোকক কৈছিলোঁ যে মই জয়পুৰী প্ৰিণ্টৰ কুৰ্তা এটা বনাম বুলি ভাবিছিলোঁ, মানে সেয়া জয়পুৰী পিন্ধে টাই দি কিনে। তো মই বনোৱা হৈ গ'ল, তো আপোনালোকক দেখাই আছোঁ, চাবলৈ ৰখি থাকক। দেখিছেনে, প্ৰথমবাৰ বনাই কিনে কি ধুনীয়া হৈছে চাওক। মানে মোৰ কাৰণে ধুনীয়া হৈছে, মোৰ পিনৰ পৰা ধুনীয়া হৈছে, আৰু ঘৰৰ মানুহো কৈছে মানে ভাল হৈছে বুলি। এইপিনে এনেকুৱা ফুল, মানে প্ৰথম কৰিছোঁতো, পিছলৈ আকৌ কৰিলে নিউ ডিজাইন কৰি থাকিম, তো পিছলৈ আৰু ভাল হ'ব বুলি ভাবিছোঁ। প্ৰথম কৰিছোঁ টাই এণ্ড টাই দি, আৰু এইটো মই চিলাই কিনে অতি সোনকালে আপোনালোকক পিন্ধি দেখাম। সকলো কথাই আপোনালোকক কওঁ, যিহেতুকে মই এইখিনি কথাও কৈ দিলোঁ। চ' ব'লক এতিয়া মিঠাইখিনি আপোনালোকক দেখাই দিওঁ। এয়া চাওক, মই বনাইছিলোঁ মিঠাই, কালিয়ে বনাইছিলোঁ। ৰেচিপিটো লাগিলে ক'ব। এয়া সন্দেশ বনাইছিলোঁ মই, পেৰা টাইপৰ লাগে খাই কিনে। সন্দেশ মানে বেংগলীসকলে জানে সন্দেশটো কেনেকুৱা। এতিয়া মই বনাইছিলোঁ পেৰা টাইপৰ হৈছে, আৰু মই খোৱা নাই একেলগে, দাদা এক পিচ খালে। তলতে বহি লৈছোঁ একদম কালাৰফুল সন্দেশ। এখন মই এনেকৈ থৈ দিলোঁ, আৰু কাটিব পাৰি। ভাল লাগিছেনে নাই ক'বচোন, খাবতো নোৱাৰে আৰু এনেকৈ ভিডিঅ'ত ভাল লাগিছেনে ক'বচোন।
ভিডিঅ'লৈ ইমানতে সামৰণি কৰোঁ বুলি ভাবিছোঁ। অলপ পিছত এতিয়া কেইটা বেছি, এতিয়া 6:30 বাজি গ'ল, 7টা বাজিব ধৰিছে। মোৰ ডিঙি চিঙি খালী দেখিছেনে? পিন্ধিব লাগিব, চেণ্ডেল খুলি থৈছিলোঁ গৰমতে, ঘামুচি ইমান ওলাইছে সেইবাবে। আৰু এতিয়া মই অকণমান চাহ তাহ বনাওঁ সকলোৰ কাৰণে। তাৰপিছত চাহ তাহ খাই কিনে অকণমান টিউশ্যনৰ কিবা এটা লিখিব লগা আছে, সেয়া লিখিম। তাৰপিছত আজি চাগৈ আমাৰ ডিনাৰৰ ৰুটি হ'ব। জন্মাষ্টমীৰ দিনাখন সকলোৱে ৰুটিয়ে খায়। ৰুটি আৰু মই ভাবিছোঁ বুটৰ দাইল বনাম বুলি ভাবিহে থৈছোঁ দেই, কি হয়গৈ নাজানো। এইপিনে দাদাই কৈছে বন্ধাকবি ভাজি খাম বুলি। চ' এই দুটাৰ ভিতৰতে কিবা এটা হ'ব আৰু। চ' আজিৰ এই ব্লগটো ইমানতে সামৰণি কৰোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, আৰু নতুন যোনসকলে মোৰ ভিউৱাৰ্ছ তেখেতলোকে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব, যাতে আহিব লগা নটিফিকেশ্যন আপোনালোকে সঘনাই পাই থাকে। আৰু ভালে থাকিব, সুস্থ থাকিব, সুফল থাকিব। বাই বাই, লাভ ইউ। আকৌ এবাৰ পুনৰবাৰ ক'লোঁ, জন্মাষ্টমীৰ শুভকামনা জনালোঁ সকলোৰে সপোন পূৰণ হওক। শ্ৰীকৃষ্ণই সকলোৰে সপোন পূৰা কৰক। বাই বাই।